শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ তৌভাঙাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। এজন বাইক আৰোহীক বচাবলৈ গৈ পথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰি এটি দ খাৱৈত বাগৰি পৰে AS12M7569 নম্বৰৰ ছুইফ্ট গাড়ীখন। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গাড়ী এৰি পলায়ন কৰে চালকজন। ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে উক্ত স্থানত ইতিপূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। কবিল আৰু তৌভঙাৰ বহিমা দলঙৰ মাজতে ছুইফ্ট ডিজাৰ গাড়ী এখন আহি আছিলে। বাইক আৰোহীক বচাবলৈ গৈ তেওঁ গছত খুন্দা মাৰি দ খাৱৈত বাগৰি আছে। ইতিমধ্যে আমি প্ৰশাসনক জনোৱা হৈছে, তাৰে পাৰ্টিক পঠিয়াইছে আৰু ক'ৰ গাড়ী কি হয় আমি জনাবলৈ নাজানো। কোনোবা লোক আঘাত হৈছে আৰু আঘাত মানে কাৰো এতিয়ালৈকে জখম হোৱা নাই। কোৱাখনটো ড্ৰাইভাৰজন বাচিছে। জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, ৱাদিছ লাইভ।